হেল্ল' বন্ধু বান্ধৱীসকল, সকলোৱে কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ। আপোনালোকে চাই আছে উজ্জ্বল ফাৰ্ম ইউটিউব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এই তিনিটা হাঁহ দেখিছে, এই তিনিটা হ'ল মোৰ আগৰ বেটছৰ হাঁহ, খাব ৰাখিছিলোঁ আৰু এই বেটছৰ পোৱালি ইয়াতে পানীত দি থৈ দিছোঁ। মই মানে কি খালৰ পানীত দিয়া নাই বৰ্তমানলৈকে, কিয়নো খালৰ পানী বিৰাট গৰম। সেইটোৰ কাৰণে মই কি কৰিছোঁ, 10 ফুট বা 8 ফুট ইয়াত আৰু 2.5 ফুট গাঁটা কৰিছোঁ, কৰি তিৰপল দি পানী দিছোঁ আৰু পানীটো মই ৰেগুলাৰ চেঞ্জ কৰি দিওঁ যাতে পানীটো গৰম নহয়, পোৱালিবোৰ থাকি ভাল পায়। বহুত টাইম থাকিলে এতিয়া মই পোৱালিবোৰ উঠাই দি আছোঁ। বহুত টাইম থাকিলে সিহঁতৰ মানে ঠাণ্ডা লাগি যাব আৰু চৰ্দি লগাৰ চান্স থাকে। এতিয়া মানে বেছি টাইম নিদিওঁ মই। সিহঁতক মই কমকৈ পানীত ৰাখি অভ্যাস কৰি আছোঁ আৰু ইয়াতে এতিয়া উঠিলে চাওক খুব সুন্দৰকৈ। আৰু ইয়াত অলপ পিছল হৈছে, ইয়াত মই বেলেগ ব্যৱস্থা এটা কৰি দিম, পিছৰ ভিডিঅ'টোত দেখাম কি ব্যৱস্থা কৰা যায়। অলপ পিছল হৈছে, উঠাত কষ্ট হয় পোৱালিবোৰৰ, তিৰপল প্লাষ্টিকটো সেইকাৰণে কষ্ট হয়। আৰু এতিয়া চাওক পোৱালিবোৰ কি সুন্দৰকৈ গাবোৰ জকৰাই দিব আৰু খুজাই শুকাই পেলাব তৎকালে। চাওক এয়া হ'ল 19 দিনৰ পোৱালি। চাওক কি সুন্দৰ হৈছে পোৱালিবোৰ। গাঁটাটো চাই লওক একবাৰ, পূৰা 10 ফুট লম্বা আৰু 8 ফুট বহল। আৰু ইফালেদি মই উঠা চিৰি বনাই ৰাখিছোঁ, চাৰিওপিনেদি যাতে উৰাই নাযায় সেনেকুৱা ইটা দিছোঁ। চাওক ইহঁতৰ এতিয়া কি সুন্দৰ গাবোৰ চাফা হৈ গৈছে, পৰিষ্কাৰ। আৰু ইহঁতক মই এতিয়া আধা ঘণ্টা 20-25 মিনিট পাছত দানা দিম। দানাবোৰ খাই সুন্দৰকৈ ৰেষ্ট কৰিব। চাওক গোটেইবোৰ একেলগে আছে কি সুন্দৰকৈ। আৰু এতিয়া মই ডাঙৰ তিনিটাক পানীত কমাই দিম। আৰু এইটো যে দেখিছে এইটোত মই পানী দিওঁ, এইটোত পানী দিয়াত মাজত সেইটো কিয় দিছোঁ, মানে পানীটো সাজখন বহুত বহল যাতে বাচ্চাবোৰ তাত নপৰে, বাচ্চাবোৰ পৰিলে মানে কি মৰি যাব, সেইটোৰ কাৰণে সৰু কৰি দিছোঁ। আৰু এই সেইখন কাঁহীত মানে দানা দিওঁ আৰু ইভাগে এটা আছে দানা দিয়া। যাতে পোৱালিবোৰ এনেকুৱাকৈ ৰাখোঁ যাতে পোৱালিবোৰৰ ক্ষতি নহয়, নিজে অলপ ছেভ কৰি চলিব লাগিব আৰু নিজে চাৱা চিতা খুব গুৰুত্ব হিচাপে ৰাখিব লাগিব। আৰু এতিয়া মই ইয়াত তিনিজনক ইয়াত দিম। চাওক চাওক এতিয়া সুন্দৰকৈ ইয়াত তিনিজনে গা ধুব। দেখিছে প্ৰথমতে পানী খাই লৈ আছে, পানী পোৱা নাই, ৰাতিপুৱাৰ পৰা এৰি দিয়া নাই। এতিয়া মিনিমাম 12টা বাজিল, 12টা বজাত এৰি দিছোঁ। আৰু এই যি এইটো আমি মেকেটা বুলি কওঁ, মেকেটা যি দিছোঁ মানে সৰু পোৱালিবোৰে কি কৰে তলত মুখেদি অলপ লাৰি দিয়ে, তিথান মানে ভাল লাগে তাৰ, সেইকাৰণে তিনিটা মই ধুই চাফা কৰি আনি তাত দিছোঁ। চাওক কিছুমানে এতিয়া দানা খায়ে আছে। আৰু ইয়াতে মই এতিয়া বস্তা পাৰি দিম এক চাইড, যাতে ইহঁতৰ গাত ধূলি বালি নালাগে। এনেকৈ এক চাইড বস্তা পাৰি দিম, বস্তাত গা চা শুকোৱাৰ পিছত ৰেষ্ট কৰিব। ৰেষ্ট কৰাৰ পিছত মই ইহঁতক দানা দিম। আৰু মোৰ বাউণ্ডাৰীটো চাই লওক, মানে ইয়াতে মই বেৰাবোৰ আগৰ পৰা থোৱাই আছিল, তাৰে পিছত মই ভাবিলোঁ যে এনেকুৱা কৰি বেৰাৰ লগতে একেলগে ৰাখি দিওঁ। ভিডিঅ'টো যদি চাই ভাল লাগে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব